আজি ডিমৌৰ গজালি অঞ্চলৰ 50ৰো অধিক ছাত্ৰ-ছাত্ৰী যুৱক-যুৱতীয়ে নিখিল ভাৰত ছাত্ৰ ফেডাৰেশ্যনত যোগদান কৰে। উক্ত অনুষ্ঠানটোত উপস্থিত থাকে AISF শিৱসাগৰ জিলা পৰিষদৰ উপদেষ্টা কমৰেড দানিউ বৰুৱা, সভাপতি কমৰেড মাধৱ ফুকন, সহ সম্পাদক ছাকিৰুল ৰহমান, সাংগঠনিক সম্পাদক মাছুদ আহমেদ আৰু কাৰ্যবাহী সদস্য মৌচুম মৰাং। উক্ত সভাতে এখন আঞ্চলিক পৰ্যায়ৰ আহ্বায়ক সমিতি গঠন কৰা হয় আৰু আহ্বায়ক সমিতিৰ সদস্যৰূপে আকাশ কোঁৱৰ, বিকি দত্ত, ৰঞ্জিত দিহিঙীয়া, ৰাজেন ফুট আৰু মুন হেনচুৱাক দায়িত্বভাৰ দিয়া হয়। আজি নিখিল ভাৰত ছাত্ৰ ফেডাৰেশ্যন শিৱসাগৰ জিলা পৰিষদৰ উদ্যোগ আছে। ডিমৌ গজালি অঞ্চলত প্ৰায় 50তকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে নিখিল ভাৰত ছাত্ৰ ফেডাৰেশ্যনত যোগদান কৰে। এই যোগদান অনুষ্ঠানত নেতৃত্ব লয় আপোনাৰ বিকি দত্ত আৰু ৰঞ্জিত দিহিঙীয়া। আমাৰ দুইজন মোৰ কাষতে আছে, তেওঁলোকে বাকী বিষয়ে আগবঢ়াব। বৰ্তমান আমাৰ ডিমৌলৈ AISF আহিছে, নিখিল ভাৰত ছাত্ৰ ফেডাৰেশ্যন। এতিয়া বৰ্তমান আজি এই 50তকৈও অধিক ছাত্ৰ ছাত্ৰী তাত কৰিলে আৰু নিখিল ভাৰত ছাত্ৰ ফেডাৰেশ্যন আমাৰ ডিমৌত অধিক শক্তিশালী কৰিবৰ কাৰণে আৰু ছাত্ৰ ছাত্ৰীৰ হকে মাত মাতি যাবৰ কাৰণে আমি সদায় প্ৰতিষ্ঠাবদ্ধ হ'ম। নিউজ ডেস্ক ডিমৌ নিউজ 24/7।